এটা সপোন আছিল মই এদিন এটা ফিচাৰী খান্দিম আৰু 12 মাহ মাছ খাম সপোনটো সফল হ'ল আৰু এইটোৱে হৈছে এইটো ফিচাৰী সেই সাইডত লগত আছে এখন বাগান 1.5 বিঘা বাগান আছে এফালে ৰাস্তা তাৰ কিনাৰতে এইটো ফিচাৰী বেছি ডাঙৰ নহয় ভিতৰতো পুৰা 1.5 বিঘা আছে তেনেকৈ কিছুমান সৰু সুৰা এটা দুটা সপোন হৈ আছে আৰু তেনেকৈ আগলৈকে আৰু কিছুমান সপোন আছে মইতো আছিলোঁ গুৱাহাটীত পৰা আপোনালোকে ভিডিঅ' চাই থাকে তো ঘৰত অহা 4-5 দিনমান হ'ল দেখিছিলে আগৰ ভিডিঅ' কিছুমানত গম পাইছে চাগে মই ঘৰত আছোঁ বুলি তো আজি যামগৈ শেষবাৰলৈ মানে আহিলোঁ ফিচাৰীটো চাই যাম বুলি চালোঁ আৰু লগতে বাৰীখনো আছে সেইফালে বাৰীখনো চাই ল'লোঁ তো আজি গৈ আছোঁ গুৱাহাটী তাৰপৰা গুৱাহাটীৰ পৰা আপোনালোকে ভিডিঅ' কিছুমান পাই থাকিব বাই বাই আজিলৈ